Hi everyone, কি খবৰ আপোনালোকৰ and welcome back to my YouTube channel Jimmy Vlogs. তো বন্ধুসকল আজি ট্ৰিপটো প্লেনিং নাই মানে ৰাতিপুৱা টোপনিৰ পৰা উঠিছো দাদাই কৈছে গুৱাহাটী যাব বুলে ফুৰিবলৈ তো মই ওলাইছো আৰু তো ভলক আজি এই ভিডিওটো আমি ষ্টাৰ্ট কৰো তো বন্ধুসকল ক'বলৈ গ'লে জানুৱাৰী মাহটো হৈছে প্ৰায় পিকনিকৰ মাহ গাড়ীত বক্স বান্ধি পিকনিক গৈ আছে সবে চাওক আমিও ফুল ভলিউম দি গান বজাই আছো ভিডিও শুনাব নোৱাৰো কপিৰাইট লাগি যাব পাৰে আৰু এয়া চাওক আৰু এখন পিকনিকৰ গাড়ী পাছতত বক্স আছিলে এটোত বক্স নাই একেখন ঘৰৰে চাগে একেলগে গৈ আছে আৰু ইয়াত লেডিসও আছে তো বন্ধুসকল আজি আমি বগৰীবাৰী পিকনিক স্পটত গৈ আছো লোকেশনটো হৈছে হাজংবাৰী চন্দ্ৰপুৰ অসম গুৱাহাটীৰ ওচৰতে আছে বেছি দূৰ নহয় ইয়া হৈছে পবিতৰা এটা ভিডিও মোৰে চেনেল জিমি ব্লগছত অতি সোনকালে আহি আছে আপোনালোকে চাব পাৰিব চাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অকমান সাপোৰ্ট কৰিব তো বন্ধুসকল আহি চন্দ্ৰপুৰ ঠাকুৰকুছি আদৰ্শ গাঁও আহি পালো ইয়াৰ পৰা বেছি দূৰত নহয় আৰু অকমান দূৰত আছে তো বন্ধুসকল ফাইনালি বগৰীবাৰী পিকনিক স্পট আহি পালো ইয়া চাওক আমাৰ গাড়ী পাৰ্কিং কৰি থৈ দিছো বহুত মানুহ আহিছে পিকনিক খাবলৈ চাওক তো বন্ধুসকল ইয়া হৈছে খামৰেংগা বিলৰ ওচৰতে আছে বনভোজস্থলী আৰু চাওক পাহাৰো আছে বহুত ধুনীয়া ভিউ পিকনিক আহিলে ইয়াত আহক একেবাৰে বহুত ধুনীয়া বিলৰ ওচৰতে আছে আৰু ইয়াতে বোট চাফাৰীও কৰিব পাৰিব 50 টকাকৈ লয় পাৰ পাৰ্চন তো বন্ধুসকল ইয়াতে বহুত মানুহে পিকনিক খাই আছে চাব পাৰে সব পিকনিক খাই আছে আমি ফুৰিব আহিছো আমি পিকনিক খাব অহা নাই পিকনিক বহুত খালো এইটো বছৰত চাব পাৰে বহুত মানুহে পিকনিক খাই আছে আৰু ইফালে নাও চলাই আছে চাওক তো ইয়াতে কি ব্যৱস্থা আছে ভিডিওটো ৰখাই আপোনালোকে পঢ়ি চাব পাৰে আৰু এয়া হৈছে খামৰেংগা বিল তো বন্ধুসকল ইয়াত যদি কোনোবা পিকনিক খাম বুলি ভাবি আছে আহিব পাৰে কিচেনৰ যিখিনি বস্তু প্ৰয়োজন হয় ইয়াত আপোনালোকে পাব ইয়াৰো সুবিধা আছে তলত দিয়া ফোন নম্বৰটোত কন্টেক্ট কৰিব পাৰে পিকনিক খাবলৈ আহিলে আগতীয়াকৈ যোগাযোগ কৰি অৰ্ডাৰ কৰি থৈ দিব তো বন্ধুসকল বগৰীবাৰীত আহি যদি বগৰী দেখা নাপাওঁ কথাটো কেনেকুৱা হ'ব আৰু বন্ধুসকল এই ঠাইডোখৰ নাম বগৰীবাৰী পিকনিক স্পট কেনেকৈ হ'ল গম পাইনে মানে ইয়াত বহুত বগৰী গছ আছে সেইকাৰণে বগৰীবাৰী পিকনিক স্পট নাম দিয়া হ'ল আৰু ইয়াত চাওক কৰ্দৈ পৰি আছে ইয়াত পিকনিক খাব আহিলে কৰ্দৈ গছ আছে চাব পাৰে কৰ্দৈ খাব পাৰিব পিকনিক খাব আহিলে ইয়াত চাওক বহুত কেইটা লাগিছে 4টা না 5টা আছে ইয়াত আৰু ইয়াতে আছে তো বন্ধুসকল এতিয়াৰ পৰা গুচি গৈ আছো আগত আৰু বহুত ভাল ঠাই আছে আৰু এখন ব্ৰিজ আছে বাহৰ ব্ৰিজ তাত যাম এতিয়া আৰু বন্ধুসকল এই ৰাস্তা ঠেক হোৱাৰ কাৰণে গাড়ী বহুত জাম হয় যিহে ভিৰ চাওক কি ওচৰা-ওচৰিকৈ গাড়ী গৈ আছে একেবাৰে লাগি গৈ আছে চাওক সৰু গাড়ী ইমান প্ৰব্লেম নহয় কিবাকে যাব পৰা যায় পিকনিক বাছৰ বহুত প্ৰব্লেম হয় মানে হেতু ঘূৰাব নোৱাৰে বহুতখিনি ঠাই লাগে ন ৰাস্তাও ইমান ঠেক তো বন্ধুসকল ইয়াতো এটা পিকনিক প্লেচ আছে বহুতে পিকনিক খাই আছে চাওক বহুত মানুহ আছে ইয়া হৈছে পিকনিক প্লেচ খামৰেংগা ইয়া চাওক গাইজ ইয়া হৈছে খামৰেংগা বিল ইয়াতো এটা ভিউ পইণ্ট আছে ইয়াতো বহুত মানুহ পিকনিক খাই আছে মানে বিলটোৰ একেবাৰে চাৰিওদিকে মানে চবে পিকনিকে খাই আছে একেবাৰে চাৰিওফালে পিকনিক প্লেচ আৰু ইয়াতে বহুত মানুহে ফটো মাৰি আছে চাওক বহুত ধুনীয়া প্লেচ হয় আই লাভ খামৰেংগা আমিও ফটো মাৰিম মানে ৰখি আছো এইকেইজনে আহিলক ইয়াত ফটো মাৰিবলৈ একেবাৰে সবে লাইন লাগি গৈছে আৰু তো বন্ধুসকল এই বস্তুটো কি কোনোবা যদি গম পায় কমেন্ট কৰি জনাই দিব
প্ৰত্যেক গছজোপাৰ তলতে এনেকুৱা বাটি নিচিনা লগোৱা আছে আৰু ইয়াত বহুত গছ আছে চাওক বাগান হয় চাগে আৰু এইফালে চাওক ঘৰো আছে মানুহৰ বহুতেও আছে ভিতৰত মানে পাহাৰৰ ওপৰত আৰু এতিয়া বন্ধুসকল আগত এখন বাঁহৰ দলং আছে তাত যাম বহুত ধুনীয়া ভিউ হয় তো বলক গৈ থাকোঁ তো বন্ধুসকল এয়া হৈছে পাৰ্কিং প্লেচ চাওক এয়া হৈছে বাঁহৰ দলং আৰু সিফালে চাওক এটা ধুনীয়া ভিউ পইণ্ট আছে ওপৰৰ পৰা একেবাৰে গোটেই বিলখন মানে দেখা যায় বহুত ধুনীয়া ভিউ আহে তাৰ পৰা তাত নাযাওঁ আমি ব্ৰিজৰ পৰা ফটো মাৰি আৰু ভিডিঅ' কৰি গুচি আহিম চাওক কি ধুনীয়া ভিউ তো বলক গৈ থাকোঁ এয়া হৈছে গেট এই গেটেদি সোমাই যাব লাগে ব্ৰিজত যাবলৈ হ'লে আৰু চাওক বহুত মানুহ আহি আছে ইফালে আৰু এতিয়া আমি গৈ আছোঁ তো বলক ভিডিঅ'টো চাই থাকক তো বন্ধুসকল ইয়াতে বহুত টাইম ফটো চটো মাৰিলোঁ এতিয়াৰ পৰা গুচি গৈ আছোঁ তো গাইজ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাই দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম নেক্সট এটা ভিডিঅ'ত তো বাই বাই